নমস্কাৰ ৰাইজ আজি এবিধ শৰ্টকাট চব্জি বনাবলৈ ওলাইছোঁ একদম সহজ বনাবলৈ একদমেই মটৰ ৰান্ধনি স্পেচিয়েল তাৰ কাৰণে এটা ডাঙৰ পিয়াজ এটা কাটি লৈছোঁ এনেকৈ দুফাল দুফালকৈ তাৰ পিছত দুটা কুমলীয়া জলকীয়া এনেকৈ লৈ লৈছোঁ এতিয়া আমি পিয়াজখিনি সৰু সৰুকৈ কাটিম আৰু জলকীয়া দুটাও সৰু সৰুকৈ কাটি ল'ম এইখিনি কাটা হোৱাৰ পিছত আমাক এতিয়া এনেকুৱা এটা বাটি এটা লাগিব বাটিটোত এইখিনি দি দিম ধনিয়া যদি থাকে আৰু বঢ়িয়া হয় আজি ধনিয়া নাই গতিকে মই এনেকৈ পিঁয়াজ আৰু জলকীয়াৰে বনাইছোঁ ইয়াৰ পিছত আচল সিক্ৰেট বস্তুটো এতিয়া আহিব সেইটো হ'ল এয়া চানা এই চানাখিনি ইয়াত লাহেকৈ ঢালি দিব লাগিব তাৰপিছত ইয়াত অকণমান মিঠাতেল দিব লাগিব অকণমান মিঠাতেল দিয়াৰ পিছত চামুচ এখনেৰে এনেকৈ ধুনীয়াকৈ লৰাই দিব লাগিব ইয়াত নিমখ বেলেগকৈ দিব দৰকাৰ নাই কাৰণ যিখিনি চানা আছিলে তাত নিমখ থাকেই গতিকে বেলেগকৈ একো নিমখ দিব নালাগে ইয়াৰ লগে লগে আমাৰ আজিৰ এই চব্জি ৰেডি খাবলৈ একদম সহজ একদম টেষ্টি আৰু ওচৰৰ পৰা চাই লওক অলপ ৱাহ বিৰাট সোৱাদ এতিয়া এইখিনি ভাত আৰু দাইলৰ লগত চব্জি হিচাপে ধুনীয়াকৈ খাব পাৰে আৰু কোনোবাই যদি আপোনাক সোধে কি চব্জিৰে আজি ভাত খালি তেতিয়া আপুনি ক'ব পাৰিব যে ইয়াত বুটৰ চব্জিৰে খালোঁ ইয়াত চাওক ইয়াত কাবুলী বুট আছে বুটৰ চব্জিৰে খালোঁ মটৰো থাকে কেতিয়াবা গতিকে আমাৰ আজি এই ৰেচিপিটো আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ৰেচিপিটো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ মটৰ ৰান্ধনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ আকৌ লগ পাম আন এটি ভিডিঅ'ত ধন্যবাদ